পৰৱৰ্তী খবৰ মীন উন্নয়ন নিগমৰ তিনি বিষয়াক পুনৰ গ্ৰেপ্তাৰ পদ্মকান্ত হাজৰিকা বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়া দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক দিছপুৰ থানাত 298/20 আমি জনাইছো যে 2022 নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰে তিনিজনক পূৰ্বে পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছিল একে গোচৰতে 26 মেত এফডিচিৰ আন 8 বিষয়াক গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ হোৱা তিনিজনক আজি আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে মীন উন্নয়ন নিগমৰ তিনি বিষয়াক পুনৰ গ্ৰেপ্তাৰ কৰিছে পদ্মকান্ত হাজৰিকা বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়াক দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক দিছপুৰ থানাৰ 298/2022 নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰে তিনিজনক পূৰ্বে পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছিল একে গোচৰতে 26 মেত এফডিচিৰ আন 8 বিষয়াক গ্ৰেপ্তাৰ কৰিছিল